হেল্ল' মই দিছে দাইনা আকৌ এবাৰ আহিলোঁ মই মোৰ অন্য এটি ভিডিঅ' লৈ আন দিনাৰ নিচিনা সেই একেই ডিউটি বাবুক স্কুলত থৈ আহি মাইনাক স্কুলত লৈ অহা ইমান কষ্ট কৰি তাইক স্কুলত লৈ আহোঁ তাই আকৌ বুজিয়ে পোৱা হোৱা নাই সকলোৱে ইমান ধুনীয়াকৈ পঢ়ি আছে তাইহে কোলাৰ পৰা নামি অহা নাই ঘৰত যিমানেই কাম নাথাকক গোটেই দিনটোৱে কৰি থাকিব পাৰি কিন্তু এই যে ল'ৰা ছোৱালীক খানা খুৱাই দিয়া কামটো মাথা একেবাৰে গৰম হৈ যায় তাতে আকৌ আজি মোৰ গাটো অকণো ভাল নাই নাজানো জ্বৰে উঠে নেকি ভালকৈ মুখখন মেলি মেলি খাই থাকিলে যিমান খাই সিমান খুৱাব পাৰি কিন্তু যে নাখায় তাৰ বাবেহে খং উঠে সৰু থাকোঁতে বেটাও ছেম আছিলে কিন্তু এতিয়া সিমান এটা তাৰ ভেজাল নাই আচলতে ডাঙৰ হৈ আহিলে লাহে লাহে বুজা হৈ আহে কেতিয়া যে ডাঙৰ হ'ব আৰু এয়া হৈছে গধূলিৰ দৃশ্য মই কৈছিলো নহয় মোৰ গাটো সিমান এটা ভাল নাই বুলি অৱশেষত মোক জ্বৰে আৰু মূৰ বিষে ধৰিলে গাত জ্বৰ থাকিলেও উঠিব পাৰি কিন্তু মূৰৰ বিষডাল যে হয় একেবাৰে মাথা গৰম হৈ যায় মোৰ আৰু কিছু সময়ৰ পিছত ধন আৰু মোৰ ক্লাছ ফ্ৰেণ্ড দুজন ঘৰত আহিল বহুত বেছিয়ে ভাল লাগিল বিছনাৰ পৰা উঠি আহিব পৰা অৱস্থাত নাছিলো যদিও উঠি আহিলো আৰু এইজন হৈছে মুন মোৰ গাঁৱৰে ল'ৰা হয় মোৰ বহুত বেছিয়ে ভাল ফ্ৰেণ্ড আৰু এইজন হৈছে চান মহম্মদ মানে আমি বগা বুলি কওঁ ইহঁত দুটা কেৱল মোৰে ফ্ৰেণ্ড নহয় দেই ধনৰো হয় কাৰণ আমি একেলগত পঢ়া ধনৰ ফ্ৰেণ্ড মানে মোৰ ফ্ৰেণ্ড মোৰ মানে ধনৰ মোৰ বেমাৰ বেছি নহয় আৰু হ'লে কেতিয়াবা জ্বৰডাল মাজে মাজে উঠে কিন্তু মই বহুত অশান্তি পাওঁ এনেকৈ কেতিয়াবা বেমাৰ হ'লে বেলেগ ভয় নালাগে কেৱল ভয় লাগে নিজৰ ল'ৰা ছোৱালী কেইটালেহে তাইও জানিছে মাকৰ যে বেমাৰ হৈছে কিমান ধুনীয়াকৈ যত্ন ল'বলৈ চেষ্টা কৰিছে তাইৰ বেমাৰ হ'লে মই যেনেকৈ তাইক যত্ন লওঁ তাইও তেনেকৈ যত্ন ল'ব চেষ্টা কৰিছে ডাঙৰ হোৱা মাজনী আল্লাই তহঁত দুটাক ভালে ৰাখক তাৰে কামনা মোৰ বেলেগ আৰু একো নালাগে আমি মাকবোৰে জীয়াই থকাৰ কাৰণেই হৈছে নিজৰ পৰিয়াল নিজৰ ল'ৰা ছোৱালী নহয়নে বাৰু ইফালে আকৌ ধনে মোৰ নিচিনা কামবোৰ কৰিবলৈ চেষ্টা কৰি আছে কাৰণ তেওঁ জানে মই যে লেতেৰা সহ্য কৰিব নোৱাৰো তেওঁ ভাবিছে মই যদি এইখিনি ঠিক কৰি নিদিওঁ তেনেহ'লে তাই বেমাৰী গাড়ী উঠি আহি কাম কৰিব ধৰিব আচলতে সঁচাই মই বেমাৰ হ'লেও মানে লেতেৰা সহ্য কৰিব নোৱাৰো নিজে উঠিবলৈ চেষ্টা কৰোঁ গাত জ্বৰ থাকিলেও কাম কৰিব পাৰোঁ কিন্তু এই মূৰৰ বিষডালেহে মোক অশান্তি দিছে ভাত খাবলৈ একেবাৰে মন নাযায় গমেই পাই নহয় জ্বৰ উঠিলে কেনেকুৱা লাগি থাকে ধনে আকৌ ইমান জোৰ কৰি মোক ভাত খুৱাই আছে খাবলৈ মন নাছিল যদিও অকণমান খালোঁ তাকো বমি আহে ইমান যে কেয়াৰ লোৱা হাজবেণ্ড এজন পাইছোঁ আৰুনো কি লাগে আমাৰ ছোৱালীবোৰে বিয়া হোৱাৰ পিছত যদি হাজবেণ্ডজন ভাল হয় তেনেহ'লে গোটেই পৃথিৱীখনৰ লগতে যুঁজ দি আগুৱাই আহিব পাৰি নহয়নে বাৰু আৰু এই ভিডিঅ'টো হৈছে দুদিনমান আগৰ যেতিয়া মোৰ বেমাৰ হৈ আছিলে আল্লাই যাতে আমাক সকলোকে সুস্থ কৰি ৰাখে তাৰে কামনা কৰিছোঁ যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট এটা কৰি দিব আকৌ লগ পাম আজিলৈ ইমানেই আছিলে বাই